নমস্কাৰ মই মনালিসা গগৈ বিনিয়োগ সন্মিলন ইতিমধ্যে অন্ত পৰিছে আজি শেষ হৈছে সকলোৱে গমে পাইছে কথাটো এতিয়া বহুত কোটি টকাৰ বিনিয়োগৰ খবৰ দি আছে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমতো সেইবোৰ খবৰ আহি আছে কালি আপোনালোকক মই জাগিৰোডৰ বিনিয়োগ জাগিৰোডৰ যেটো টাটাৰ যেটো প্ৰজেক্ট চলি আছে সেমিকন্ডাক্টৰ তাৰ কথাটো কৈছিলুৱে যে তাত কেনেকুৱা ধৰণৰ চৰ্ত টাটাৰ ফালৰ পৰা আৰোপ কৰা হৈছে আৰু চৰকাৰে সকলোবোৰ মানি লৈ টাটাক সেই প্ৰকল্পটো আৰম্ভ কৰিবলৈ দিছিল 1 বিঘা মাটি প্ৰতি বিঘা মাটি তাত বিনিময় প্ৰতি বিঘা মাটিৰ বিনিময়ত সৰকাৰে মাত্ৰ 1 টকা মূল্যত টাটাক দিছে সেই কথাটো আপোনালোকে গমে পায় তো আৰটিআই তথ্যত প্ৰকাশ মই কোৱা কথা নহয় তাৰোপৰি কিমান কিউবিক পানী দিছে বিদ্যুৎ কিমান আপোনাৰ কনসেশন ৰেটত যেটো আমি আপুনি মই বহুত টকা ভৰিব লাগে আমাক 1 টকাও ৰেহাই নিদিয়ে সৰু যদি আপুনি গেলামালৰ দোকান এখনো দি আছে সৰু যদি চাহৰ দোকান এখনো আপুনি খুলি ৰাখিছে তাৰ কমাৰ্শিয়াল যেটো কানেকশন হয় তাত থলুৱা কেতিয়াও চৰকাৰে ৰেহাই নিদিয়ে বৰঞ্চ কাৰেন্ট কাটি দিব আপোনাৰ 3-4 দিন কাৰেন্ট নাথাকিব যিকোনো মুহূৰ্ততে জখলাডাল আহি কাৰেন্টটো কাটি থৈ যায় কিন্তু বিনিয়োগকাৰী ক্ষেত্ৰত সেইখিনি সুবিধা দিয়ে আৰু হেতু শৰ্ততহে তেওঁলোকে আহি আমাৰ ইয়াত বিনিয়োগ কৰে এতিয়া কথা হল বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছে তাৰ বিনিময়ত তেওঁলোকক যিখিনি শৰ্ত দিয়া হৈছে তেওঁলোকে বহুত শৰ্ত দিয়ে আৰু সেই শৰ্তবোৰ ফুলফিল কৰাৰ পিছত তেওঁলোক সন্মত হয় বিনিয়োগ কৰিবলৈ এতিয়া আমাৰ যিবোৰ কোম্পানী আহিছে ডাঙৰ ডাঙৰ কোম্পানী অহা বুলি কৈছে তেওঁলোকে মুখেদি বহুত কথাই কৈছে যে ইমান কোটি আমি ইনভেস্ট কৰিম ইমান কৰিম আমুক কৰিম তামুক কৰিম এনেকুৱা ধৰণৰ যেটো আগৰ ইয়াৰ যেটো এডভান্টেজ আসাম পাৰ্ট 1 আছিল সেই সময়টো কৈছিলে আপোনালোকে জানি এক্সপ্ৰেছ হাইৱেৰ কথা কৈছিলে ব্ৰহ্মপুত্ৰ খননৰ কথা কৈছিলে টুইন টাৱাৰৰ কথা কৈছিলে হেতু সময়টো এনেকুৱা ধৰণৰ কথা কিছুমান ওলাইছিল আৰু এতিয়া আমি শুনিলো যে 7 ষ্টাৰ হোটেল হ'ব 5 ষ্টাৰ হোটেল হ'ব বহুত কিবা কিবি শুনিছো ভাল লাগিছে যদি সঁচা অৰ্থত এইবোৰ হয় কাৰ্যকৰী হয় ভাল লাগিব কিন্তু এতিয়া কথা হল সেই যদি কাৰ্যকৰী হয় ধৰি লওক যিমানখিনি হৈছে তাৰ 20% ধৰি ললো বা 40% যেনিবা হ'ব বাকি 60% নহয় বিভিন্ন কাৰণত নোহোৱাৰ চান্স থাকে বাৰু 60% নহয় 40% যদি হয় বুলি আমি পজিটিভ কথাটো ভাবি লওঁ তেতিয়া হলে আমি সকলোৱে এটা কথাত মনোযোগ দিব লাগিব যে আমাৰ থলুৱা যিসকল লোক থলুৱা লোকসকলে যাতে তাত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পায় আপোনালোকে জানে আমি সকলোৱে জানো ৰেলৱে ক্ষেত্ৰত উত্তৰ পূব সীমান্ত যেটো ৰেলৱে আছে তাত সদায় আমি পায়ে থাকো বাহিৰৰ পৰা বেছি কৰ্মচাৰী নিয়োজিত হয় নিযুক্তি বাহিৰৰ মানুহে বেছিকৈ পায় বেলেগ বেলেগ ষ্টেটৰ মানুহে আহি পেলাই তাত প্ৰাধান্য পায় সেই ধৰণৰ কথা বতৰাবিলাক আমি বহু ক্ষেত্ৰত পাওঁ তাৰোপৰি বেংকিং সেক্টৰটো যদি আপুনি চাই প্ৰাইভেট বেংক বিলাকত বাৰু আমাৰ থলুৱা প্ৰাধান্য পায় কিন্তু ষ্টেট বেংকৰ পৰা আদি কৰি যিবোৰ নেশনালাইজ বেংক আছে আপোনালোকে চাব তাত বেছিভাগ বাহিৰৰ মানুহৰ প্ৰাধান্য বেছি যেটো কাৰণে আমাৰ থলুৱা যিসকল লোক থলুৱা লোকসকলে সদায় যেতিয়া ঋণ এটা বিচাৰি যায় তেওঁলোকৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয় কাৰণ তেওঁলোকে যেহেতু বাহিৰা মানুহজনৰ অসমীয়াৰ আবেগটো সেন্টিমেন্টটো বুজি নাপায় আজি মই কিবা এটা কৰিবলৈ গৈছো বেংকৰ মেনেজাৰজন যদি আমাৰ থলুৱা মানুহ হয় তেওঁক যদি মই কওঁ যে মই আমুক জেগাত এনেকুৱা এটা বিজনেছ কৰিব খুজিছো ধৰি লওক মই সৰুকে হোটেল এখন দিম বুলি ভাবিছো বা কিবা গেলামালৰ দোকান এখন খুলিম বুলি ভাবিছো তেওঁ লোকেশনটো ধৰিব পাৰে তেওঁ সেই লোকেলিটিত থকা মানুহবিলাকৰ কথা জানে তেওঁ জানে যে এই বস্তুটো চলিব নচলিব এই ধৰণৰ কথাখিনি তেওঁৰ নখদৰ্পণত থাকে গতিকে তেওঁ সদায় দেখা যায় যে স্থানীয় লোকক তেওঁ প্ৰাধান্য দিয়ে কিন্তু তাৰ বিপৰীতে বাহিৰা যিজন লোক থাকে তেওঁ এই বিষয়ে একেবাৰে অজ্ঞ হয় মানে নাজানে কথাটো আপুনি কবলৈও যদি যায় তেওঁ ভাষাৰ প্ৰবলেমৰ পৰা আদি কৰি বিভিন্ন কাৰণত আমাৰ থলুৱা লোকসকলে ব্যৱসায় এটা কৰো বুলি ভাবিলেও বেংকৰ ঋণৰ পৰা আদি কৰি বিভিন্ন সমস্যাত ভুগে মই এটো বেংকৰ কথাই কৈছো গতিকে এতিয়া কথা হল এই ধৰণৰ বিনিয়োগ বিলাক যে আহিব এই বিনিয়োগ বিলাক আহিলে আমাৰ থলুৱা মানুহে কিমান প্ৰাধান্য পাব আমি অলপতে গম পাওঁ যে আসলতে আমাৰ অসমীয়া মানুহবোৰ এটা কথা আছে যেতিয়ালৈকে আমি
নিজে হেকাটো নাপাওঁ তেতিয়ালৈকে আমি মুখেৰে নামাতোঁ। মোৰ গাত যেতিয়া লাগিব তেতিয়াহে মই মাতিম, যেতিয়ালৈকে মোৰ গাত নালাগে তেতিয়ালৈকে মই এই বিষয়ত মাত নামাতোঁ। সেইটো আমাৰ একেবাৰে কিবা জন্মতে কৰি অহা প্ৰতিজ্ঞাৰ দৰে। আৰু যিসকলে মাত মাতে তেওঁলোকে মাতেই, যিসকলে নামাতে তেওঁলোক হ'ল মস্ত সুবিধাবাদী। এতিয়া অলপতে আপোনালোকে গমেই পাই চাগে যে দুগৰাকী মানে খুব ইয়াৰ বিৰোধিতা কৰিছিল যে অসমত জাতি মাটি ভিত্তিৰ চৰকাৰ থকাৰ পাছতো আজিকালি তেওঁলোকে কাম নাপায়, বিভিন্ন কামবিলাকত অগ্ৰাধিকাৰ পায় বাহিৰা লোকে। ইয়াৰ আগতেও মই কৈছোঁ যে বাহিৰা লোকক এই চৰকাৰখনে সদায় অগ্ৰাধিকাৰ দিয়ে। মই নিজেও জানো এইবোৰ কথা, এইটো কাৰণেই জানো যে মই বহুতবোৰ মানুহ বাহিৰৰ মানুহৰ ইয়ালৈ আহ যাহ কৰোঁতে গম পাওঁ যে তেওঁলোকে আহি ইয়াত কাম কৰি আছে, UP গুজৰাট এনেকুৱাবোৰ জেগাৰ পৰা আহি ইয়াত কাম কৰি আছে। তেতিয়া ফোনাফোনি হওঁতে গম পাওঁ যে অসমত কাম কৰি আছে। কেনেকৈ কৰি আছে, অথচ তেওঁলোকৰ কোনো ৰেফাৰেঞ্চ নাই, কোনো চিনাকি নাই, এনেকুৱা ধৰণৰ। কিন্তু তেওঁলোকে অগ্ৰাধিকাৰ পায় এইটো কাৰণেই যে চেণ্ট্ৰেলৰ পৰা, চেণ্ট্ৰেল যিবোৰ মিনিষ্টাৰ আছে, বিশেষকৈ অমিত শ্বাহহঁতৰ নিচিনা মানুহবিলাকে ইয়াৰ মিনিষ্টাৰক কৈ দিয়ে যে মোৰ মানুহ গৈ আছে আৰু কামটো দি দিবি। সেইটো হিচাপত এওঁলোকে, যিহেতু এওঁলোকে আঙুলিত হাৰত নচা মানুহে, এওঁলোক পুতলাহে, গতিকে পুতলাসকলে মানিবলৈ বাধ্য, ৰছীডাল টানি দিয়ে আৰু সেই ৰছীডালকে মানি লয়। কিন্তু লোকেল এজনক প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত এওঁলোক সমস্যাত পৰে কিয়, এওঁলোকে দিলেও বাকী যিকেইজন বাহিৰৰ পৰা আহি যায়, যিকোনো এটা নিবিদা মানে বিদতো তেওঁলোকৰ এইটো প্ৰব্লেম হয় যে আমাৰ বিদটো যদি কমো হয় তথাপিতো কামটো নাপায়। এইটো কাৰণেই কাৰণ চেণ্ট্ৰেলৰ প্ৰেচাৰটো থাকে। বহুত ক্ষেত্ৰত এইটো ভুক্তভোগীসকলে ভুগি আছে। আজিকালি ঠিকা ঠুকলিৰ ক্ষেত্ৰতো এইটো একেবাৰে সাধাৰণ কথা হৈছে। সেই তেওঁলোকৰ মানুহ আহিলে তেওঁলোকে কামটো আগত পায় আৰু আমাৰ মানুহে সদায় পিছত পায়। এতিয়া আজি ইয়াত আম্বানীয়ে ইনভেষ্ট কৰিব, আদানীয়ে ইনভেষ্ট কৰিব, বা আম্বানীয়ে ইতিমধ্যে ইনভেষ্ট কৰি থৈছে অসমত, আমি সকলোৱে জানো। আদানীয়ে ইনভেষ্ট কৰি থৈছে এয়াৰপৰ্টত, আমি জানো। এয়াৰপৰ্টত ইনভেষ্ট কৰাৰ পিছত আমাৰ কি অৱস্থা হৈছে সেইটোও আমি জানো। আজিকালি গাড়ীখন লৈ যোৱাৰ পিছত আপোনালোকে এয়াৰপৰ্টত কেনেকুৱা সমস্যা হয় আপোনালোকে জানে। তাৰোপৰি বিভিন্ন সময়ত কেনেকৈ সৰু সৰু অজুহাতত মানুহবিলাকে চাকৰি হেৰুৱাব লগা হয় সেইটোও আপোনালোকে পাইছে। আম্বানীৰ যিবোৰ শ্ব'ৰুম খুলিছে তাত আমাৰ বহুত মানুহ সোমাইছে, হয়, আমাৰ বহুত থলুৱা ল'ৰা ছোৱালী সোমাইছে, কিন্তু কেনেকৈ সোমাইছে আৰু তেওঁলোকক কেনেকৈ খটুৱা হয় সেই কথাবোৰো অলপ চাবলগীয়া কথা। কিন্তু আপোনালোকে ৰিলায়েন্স ষ্ট'ৰতে যাওক, আপোনালোকে বিভিন্ন ধৰণৰ যিবোৰ আমাৰ ইয়াত শ্ব'ৰুমবিলাক আছে বা কিবা কিবি কামত যিবোৰ মানুহ আছে, আমাৰ থলুৱা লোকসকলে সৰু কামটো পায়, ডাঙৰ যিবোৰ কাম, যিবিলাক পৰিচালনাৰ কাম, সেই ধৰণৰ কামবোৰ আমাৰ মানুহে নাপায়। আমাৰ মানুহৰ দক্ষতা আছে, এনেকুৱা নহয় যে আমি চকীদাৰী কামৰ কাৰণেহে যোগ্য বা চতুৰ্থ বৰ্গৰ সৰা মোচা কামৰ কাৰণেহে আমাৰ মানুহবোৰ যোগ্য, তেনেকুৱা নহয়। কিন্তু যোগ্যসকলক প্ৰিফাৰেঞ্চ দিয়া নহয়, সুবিধা নাপায় তেওঁলোকে। বাহিৰৰ পৰা সেইবোৰ এপইণ্টমেণ্ট হৈ আহে আৰু ইয়াত থলুৱা ল'ৰা ছোৱালীবিলাকক খুব কম টকাত 6,000, 8,000, 10,000 টকাত 12 ঘণ্টা 14 ঘণ্টা ডিউটি কৰোৱায়। গতিকে এই যে বিনিয়োগবোৰ আহিব, এই বিনিয়োগবোৰে আমাৰতো মাটিটো চৰকাৰে দিবই। আপোনালোকক কৈ দিছোঁ, ছেমি কণ্ডাক্টৰত তেওঁলোকে 1 বিঘা মাটি 1 টকাকৈ দিছে। এইবিলাকৰ লগত বা কি কি কথা পাতিছে তেওঁলোকে জানে, সেইটো আপোনাৰ মুখ খুলি কোনেও নকয়। RTI মাৰি উলিয়ালে, নহ'লে নাই। গতিকে মাটি চাটি চব দিয়াৰ পিছত আমাৰ যদি এই অৱস্থা হয় তেনেহ'লে কিন্তু আমাৰ যিসকল থলুৱা লোক তেওঁলোক কিন্তু সকলো ফালৰ পৰা মানে চেপি শুহি মাৰি পেলোৱাৰ নিচিনা হ'ব। এওঁলোকে ব্যৱসায় কৰিব, এওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায় কৰি টকা ঘটি লৈ যাব, আমাৰ ওপৰতে ব্যৱসায় কৰিব আৰু আমাৰ থলুৱা লোকসকল ইয়াৰ দ্বাৰা বঞ্চিত হ'ব। সেই কথাটো আমি সকলোৱে গুৰুত্ব সহকাৰে কিন্তু বিবেচনা কৰা উচিত। কাৰণ এতিয়া আপোনালোকে জানেনে, বাহিৰৰ বিল্ডাৰ আহে, বাহিৰৰ ডাঙৰ ডাঙৰ শ্ব'ৰুমবিলাক যে খোলে, মাটিবিলাক দি দিয়ে নহয়, আমাৰ অসমীয়া মানুহে মাটিবিলাক বা থলুৱা মানুহবিলাকে মাটিবিলাক দি দিয়ে। তাত তেওঁলোকক কি কাম দিয়ে জানেনে, ছিকিউৰিটি দিয়ে, পুতেকক ছিকিউৰিটি কৰিবলৈ দিয়ে, বা যিজন মালিক আপুনি ছিকিউৰিটি হ'ব। নহ'লে সৰুকৈ এখন পাণ দোকান টাইপ ঘুমটি এখন খুলি দিয়ে যে আপোনাৰ এইখিনি মাটি আমি লৈ লৈছোঁ, এইখিনি টকা দিলোঁ আৰু এইটো কৰিলোঁ, এনেকুৱা ধৰণে খটুৱাই আছে। গতিকে এই ক্ষেত্ৰত আমি সকলো সজাগ হ'ব লাগিব যাতে আমি শোষণ বঞ্চনাৰ যাতে সন্মুখীন নহওঁ। বিনিয়োগ আহিছে আহক, অসম ভাল হৈছে হওক, সেইটোও কথা নাই, কিন্তু সেই বিনিয়োগৰ নামত আমাৰ জাতি মাটি সকলোৱে শুহি ল'ব, সেই কথাটো মানি ল'ব কোনো কাৰণত নোৱাৰি। তাৰোপৰি গুৰুত্বপূৰ্ণ কথাটো হ'ল এইখিনিৰ উপৰিও আমি
এটা কথা মনোনিৱেশ কৰিবই লাগিব যে আমাৰ যিসকল থলুৱা লোক খিলঞ্জীয়া যিসকল লোক তেওঁলোকক য'তে ত'তে উচ্ছেদ চলায় কিন্তু 1 টকাকে 1 বিঘা মাটি দিবলৈ টাটাক চৰকাৰে পাৰে বিভিন্ন কোম্পানীক চৰকাৰে সেই সিমান কম দামত মাটি দি আছে কিন্তু আমাৰ খিলঞ্জীয়া লোকসকলক ওৰ পৰা খেদে তোৰ পৰা খেদে আনকি সেই বাগানীয়া লোকসকলক আনি ইয়াত ঝুমুৰ নৃত্য কৰালে 25,000কে টকাও দিলে কিন্তু সেই বাগানীয়াসকলে যেতিয়া চাকৰি পায় মানে যেতিয়া বাগানখনৰ কামৰ পৰা যেতিয়া তেওঁলোক ৰিটায়াৰ হয় অৱসৰ যেতিয়া লয় তেতিয়া তেওঁলোকৰ ভূমিহীন হৈ পৰে তেওঁলোকৰ কোৱাৰ্টাৰৰ পৰা ওলাই যাব লগা হয় আৰু তেওঁলোক থাকিবলৈ ঠাই নাই এইবোৰ হ'ল বাস্তৱ সমস্যা এই বাস্তৱ সমস্যাবোৰ সমাধান কিন্তু আমাক লাগিব নমস্কাৰ ধন্যবাদ